Hello everyone and welcome to my channel. Mon naam Priyanka. আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে মই কৈ থওঁ I have a 2-year-old son আৰু মাজে মাজে মই মোৰ এই 2 বছৰৰ মোৰ যিখিনি এগৰাকী মাক হিচাপে যিখিনি অনুভৱ হৈছে সেইখিনি মাজে মাজে লৈ আহোঁ কিছুমান টপিক আচলতে নিউ পেৰেণ্টসকলৰ অকণমান হ'লেও সুবিধা হয় হোপফুলি আৰু আজি টপিকটো থাম্বনেল দেখিয়ে গম পাইছে ডাইপাৰ আৰু থাম্বনেল দেখি সিন্স আপুনি ভিডিঅ'টো চাবলৈ ষ্টাৰ্ট কৰিছে ইট মিনছ আপুনি এজন নিউ পেৰেণ্ট অলৰেডি হৈছে আৰু হ'বলৈ গৈ আছে চ' মেনি কংগ্ৰেচুলেশ্যনছ আৰু আপোনাৰ অকণমানিটোলৈ বহুত মৰম চ' আৰম্ভ কৰোঁ ওৱান্স ইউ আৰ পেৰেণ্ট পটি চিচি এইবিলাক টপিকত আপুনি এক্সপাৰ্ট হৈয়ে যায় আৰু সিন্স মোৰ 2 বছৰ হ'ল চ' ডাইপাৰ ৰিলেটেড মোৰ বহুত অভিজ্ঞতা হৈছে চ' সেইখিনিকে লৈ আৰম্ভ কৰিবলৈ লৈছোঁ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব ডাইপাৰ ৰিলেটেড কোৱাৰীবিলাকৰ ভিতৰত থাকে ফাৰ্ষ্ট যে পিন্ধাম নে নিপিন্ধাম আৰু যদি পিন্ধাম কেতিয়াৰ পৰা পিন্ধাম মই নিজেই যেতিয়া হস্পিটেললৈ গৈছিলোঁ তেতিয়া মই বেগত এটা ডাইপাৰ লৈ গৈছিলোঁ বাট মই তাক তেতিয়ালৈকে পিন্ধোৱা নাছিলোঁ যেতিয়ালৈকে মই ডক্টৰৰ লগত কথা পাতি এইটো কনফাৰ্ম হোৱা নাছিলোঁ যে ইটছ এবছলিউটলি ছেফ কাৰণ প্ৰথমবাৰ মা হৈছিলোঁ তো কিছুমান ডাউট থাকেই চ' সেইকাৰণে মই যেতিয়া তাৰ 3 দিন হৈছিলে 3 দিনৰ দিনা মই ডক্টৰক ক'লোঁ যে পিন্ধাব পাৰিমনে আৰু তেতিয়া তেওঁ মোক ক'লে যে একদম আৰামছে তুমি পিন্ধাব পাৰিবা একো চিন্তা নাই কাৰণ আজিকালি এইবিলাক বহুত মানে হাই টেকন'লজি হৈছে বহুত ভালকৈ বনায় বেবীৰ কাৰণে বনায় তুমি অলপো চিন্তা কৰিব নালাগে পিন্ধাব পাৰিবা তো তেওঁ যেতিয়া ইমান ধুনীয়াকৈ মোক বুজাই দিলে মনত একো ডাউট নাথাকিলে চ' মই তাক 3 দিনৰ পৰা পিন্ধাইছোঁ হস্পিটেলৰ পৰাই আৰু ফাৰ্ষ্ট যিটো পিন্ধাইছিলোঁ সেইটো পেম্পাৰ্ছ নিউ বৰ্ণ যিটো সেইটোৱে পিন্ধালোঁ আৰু পূৰা প্ৰায় 3 মাহমান মই সেইটোৱে কণ্টিনিউ কৰিলোঁ কাৰণ একো প্ৰব্লেম পোৱা নাছিলোঁ আৰু তাৰপিছত সি অলপ যেতিয়া ডাঙৰ হ'ল তেতিয়া পেম্পাৰ্ছ এক্টিভ বেবীটো পিন্ধালোঁ আৰু যেতিয়া সি বগাব পৰা হ'ল ইফাল সিফাল কৰিব পৰা হ'ল সেইটো সময়ত যিটো পেন ষ্টাইল আছে সেইটো পেন ষ্টাইললৈ মই শ্বিফ্ট কৰিলোঁ কাৰণ সেইটো সময়ত যিটো প্ৰথমতে যিটো সৰুতে পিন্ধোৱা হয় টেপড ডাইপাৰ বুলি কয় কাৰণ নেপি যেনেকৈ আমি এনেকৈ কাপোৰৰ নেপি যেনেকৈ পিন্ধাওঁ তেনেকুৱাই টেপ থাকে আপুনি পেটত কিমান টাইট কিমান ঢিলা লাগে সেইটো হিচাপে পিন্ধাব পাৰে চ' সেইটো পিন্ধাইছিলোঁ ডাঙৰ হোৱাৰ লগে লগে পেন ষ্টাইললৈ শ্বিফ্ট কৰিছিলোঁ মই যেতিয়া তাক পেন ষ্টাইল ডাইপাৰ পিন্ধাইছিলোঁ তেতিয়া মই তাক পিন্ধাইছিলোঁ পেম্পাৰ্ছ প্ৰিমিয়াম কেয়াৰ ইমানেই ছফ্ট হয় মই কি ক'ম এইটো মই বেষ্ট পালোঁ আজিলৈকে যিমান ইউজ কৰিলোঁ আৰু আটাইতকৈ ভাল কথা হৈছে তাত এটা মাৰ্ক থাকে য়েল্ল' কালাৰৰ এটা দাগ থাকে যেতিয়া বেবীটোৱে তাতে চিচি কৰিব সেই য়েল্ল' কালাৰ দাগটো ব্লু হৈ গৈ থাকে আৰু যেতিয়া মানে ব্লু হৈ যায় ইট মিনছ কমপ্লিট ব্লু হৈ গ'ল মানে আপোনাৰ চেঞ্জ কৰা টাইম হৈ গ'ল কাৰণ বেবী এটা বয়সত বহুত বেছি এক্টিভ হৈ থাকে নতুনকৈ সিহঁতি খোজ কাঢ়িবলৈ শিকে ইফাল সিফাল কৰিবলৈ লয় চ' বাৰে বাৰে চেক কৰি থকাটো পচিবল হৈ নাথাকে চ' ডাইপাৰটো চাই আপুনি গম পাব যে এইটো মানে পূৰা টাইম হৈ গ'ল চেঞ্জ কৰাৰ চ' মই সেইটো বহুত বেছি ভাল পাইছিলোঁ ইনফেক্ট সেইটোৱে মই কণ্টিনিউ ইউজ কৰি আছিলোঁ যেতিয়ালৈকে লাষ্ট ইয়েৰ লকডাউন হ'ল চ' লকডাউন হোৱাৰ লগে লগে অনলাইন বস্তু একো এভেইলেবল নোহোৱা হৈ গ'ল চব বন্ধ হৈ গ'ল চ' তেতিয়া মই ওচৰে পাঁজৰে বহুত বিচাৰি ফাৰ্মাচীবিলাকত পোৱা নাছিলোঁ তাতে তো সেইটো সময়ত মই আৰু বহুত যিখিনি পায় দোকানত ইজিলি এভেইলেবল সেইখিনি মই ট্ৰাই কৰিছিলোঁ বহুত ট্ৰাই কৰিলোঁ একো ভাল লগা নাছিলে কিন্তু লাষ্টত হাগিজ যিটো সেইটো মই ল'লোঁগৈ হাগিজটো সেইটো সি এতিয়ালৈকে পিন্ধি আছে যদিও এতিয়া অনলাইন ইটো প্ৰিমিয়াম কেয়াৰটো এভেইলেবল হৈ গ'ল তথাপি মই এতিয়া এইটো ইউজ কৰি আছোঁ কাৰণ এইটোৰ দামটো কম্পেৰেটিভলি কম হয় প্ৰিমিয়াম কেয়াৰতকৈ আৰু এতিয়া চিন্স সি ডাঙৰো হ'ল আৰু এতিয়া ইমান বেছি ডাইপাৰ তাক দৰকাৰ নহয়ও কাৰণ মই তাক এতিয়া হোপফুলি মই ডাইপাৰ ফ্ৰীকৈ তাক মই পূৰা ৰাখিবলৈ ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিব লাগিব অকণমান ঠাণ্ডা দিনটো যাওক আৰু চ' সেইকাৰণে সেইটো মই ইউজ কৰিলোঁ আপোনালোকে ইউজ কৰি চাব পাৰে বিৰাট ভাল হয় আৰু ডাইপাৰ পিন্ধাওঁতে 2 নম্বৰ কথা হ'ল যে আমি কেনেকৈ কি সাৱধানতা ল'ব লাগে
ফাৰ্ষ্ট এণ্ড ফৰমষ্ট হৈছে হাইজিন পুৰা চাফাকৈ ৰাখিবই লাগিব আপুনি বেবিটোক যেতিয়া ডাইপাৰ পিন্ধাব পুৰা চাফা কৰি তাক যেতিয়া ধোৱাৰ পিছত টাৱেলেৰে টেপ কৰি পেলাই টেপ ড্ৰাই কৰি পেলাই টাৱেলেৰে অলপমান মুচি যেতিয়া শুকাই যায় অকণমান দেৰি থৈ পেলাই পুৰা যেতিয়া কমপ্লিট ড্ৰাই হয় তেতিয়াহে ডাইপাৰটো পিন্ধাব আৰু ঘনে ঘনে চেঞ্জ কৰি থাকিব লাগিব এইটো ডাইপাৰ পেকেটতে লিখা থাকে যে মেক্সিমাম 4 hours বাট চিন্স সৰু সৰু ল'ৰা ছোৱালীবোৰৰ পেটটো অকণমান থাকে অকণমান খাই অকণমান চিচি কৰে কণ্টিনিউৱাছলি কৰিয়ে থাকে চ' চেক কৰি থাকিব 4 ঘণ্টাতকৈ সোনকালেও বেবী কিছুমানৰ ওপৰত ডিপেণ্ড কৰি কিছুমান বেবী বহুত হেভি হৈ যায় আৰু কিছুমান বেবী ইমান হেভি নহয় কিন্তু হেভি নহ'লেও 4 ঘণ্টাতকৈ বেছি নিপিন্ধাব যেতিয়া একদম সৰু হৈ থাকে আৰু তাতকৈ আগে চেঞ্জ কৰিব পাৰিলেতো আৰু ভাল চ' সেইটো হিচাপত চাই পেলাই চেক কৰিব আৰু যদি ডাইপাৰ পটি কৰে তেতিয়াহ'লে বহুত ইম্পৰ্টেণ্ট হয় কি লগে লগে আপুনি এইটো চেঞ্জ কৰিব কেতিয়াবা ৰাতিও বেবীবিলাক যেতিয়া একদম নিউ বৰ্ণবিলাক সৰু অকণমানিতে সিহঁতি শুই থাকোঁতেও টোপনিতেও দি দিয়ে তো তেতিয়া ৰাতিও এলাৰ্ট হৈ থাকিব লাগিব আৰু লগে লগে চেঞ্জ কৰাটো বহুত জৰুৰী 2 নম্বৰতে হৈছে ডাইপাৰটো পিন্ধোৱাৰ আগতে মই পাৰ্চনেলি নাৰিকল তেল ইউজ কৰিছিলোঁ নাৰিকল তেল নহ'লে বা ডাইপাৰ ৰেছ ক্ৰীমো লগাব পাৰে ডাইপাৰ ৰেছ ক্ৰীমটো এইটো নাভাবিব যে ৰেছ হোৱাই নাই চ' কিয় লগাওঁ নহয় সেইটো একচুৱেলি মিছকনচেপশ্যন ৰেছ হোৱাৰ আগেই লগাব লাগে অলপ অলপ চ' ডেট ৰেছ নহয় আৰু 3 নম্বৰতে হৈছে প্ৰপাৰ চাইজৰ ডাইপাৰ পিন্ধাটো বহুত জৰুৰী যেতিয়া চাইজৰ খেলি মেলি হয় তেতিয়াই এইবিলাক কথা আহি যায় ডাইপাৰ লিকেজ হয় আৰু বেবীটো কমফৰ্টেবল নাথাকে ডাইপাৰটোত চ' সেইকাৰণে চাইজটো চাব আৰু চাইজটো সদায় পেকেটতে থাকে যে ধৰক স্মল যিটো চাইজ সেইটো ধৰক 5 কেজিলৈকে মিডিয়ামটো ধৰক 5 কেজিৰ পৰা 7 কেজিলৈ মই জাষ্ট এটা এক্সাম্পলহে দিছোঁ মনত নাই ইমানকৈ এইটো ডিপেণ্ড কৰে বেবী টু বেবী কাৰণ কিছুমান বেবীৰ ভৰিবিলাক একদম ক্ষীণ সৰু থাকে কিছুমানৰ শকত থাকে চ' এনেকুৱা হ'ব পাৰে ৱেইটটো ধৰক দুটা বেবীৰে 6 কেজি বা 5 কেজি ধৰক দুটা বেবীৰে কিন্তু এটাৰ স্মলটো ফিট হ'ব পাৰে এটাৰ মিডিয়ামটো ফিট হ'ব পাৰে তো সেইটো সদায় চাই ল'ব প্ৰপাৰ চাইজ হৈছেনে নাই হোৱা আৰু ভৰিকেইটাত ধুনীয়াকৈ কাভাৰ হৈছেনে নাই হোৱা আদাৰৱাইজ লিক কৰিব আৰু বেছি হেভি হৈ গ'লেও লিক কৰিব অবভিয়াছলি কাৰণ ডাইপাৰটো এটা চকিং কেপাচিটি থাকে এটা নিৰ্দিষ্ট এমাউণ্টহে চক কৰিব পাৰিব তাৰপিছততো লিক হ'বই চ' সেইটো জৰুৰী আৰু এটা পইণ্ট যিটো মই ফ'ল' কৰিছিলোঁ আৰু সেইটো বহুত জৰুৰী কাৰণ যেতিয়া একদম বেবীবিলাক সৰু থাকে পটাপট সিহঁত ডাঙৰ হৈ যায় আৰু কালিলৈকে যিটো ধৰক ডাইপাৰ প্ৰপাৰ ফিট হৈছিলে আজি সেইটো ফিট নহ'ব পাৰে চ' সেইকাৰণে এটা লাৰ্জ যিটো পিন্ধি থাকে তাৰ নেক্সট ডাঙৰ চাইজটো নিজৰ লগত সদায় ৰাখিব আৰু যেতিয়াই দেখে যে অকণমান পেটত সিহঁতৰ দাগ পৰে ইলাষ্টিকৰ সেইটো যদি পৰিছে ডাইৰেক্ট আপুনি নেক্সট ডাইপাৰটোলৈ চেঞ্জ কৰিব ডাঙৰ চাইজটোলৈ নহ'লে বেবীটোৱে বহুত কষ্ট পাব চ' সিমানেই আৰু লাষ্ট কওঁ ডাইপাৰ ৰেছ যিটো বহুত পেৰেণ্টছে বহুত ভয় খায় ডাইপাৰ ৰেছ মোৰ ইমান দিনৰ এক্সপিৰিয়েঞ্চত মই ক'ম এবাৰেই তাৰ হৈছে আৰু সেইটো একচুৱেলি ডাইপাৰৰ কাৰণে হোৱা নাছিলে সেইটো কি ক'ম এতিয়া আমাৰ কেয়াৰলেছনেছ বুলি ক'ব লাগিব হয়তো আচলতে তাক সেইদিনা দেউতাকে ধুৱাইছিলে আৰু মানে একচুৱেলি প্ৰেছাৰটো অকণমান বেছি হ'ল কাৰণ আমি যেতিয়া কিবা এটা কৰোঁ আমি যিমান ছফ্টকৈ কৰিব পাৰোঁ ন মানে মাইকী মানুহে কৰিলে মতা মানুহে কৰিলে ধৰক অকণমান প্ৰেছাৰটো বেছি হৈ যায় পানীটো অকণমান গৰম বেছি ল'লে চ' চেক কৰোঁতে তেওঁ আৰু এটা মন কৰিবলগীয়া কথা টপিকটো মই ওলাইছে যেতিয়া ইয়াতে মই টিপছটো দিয়ে দিওঁ বেবীৰ কাৰণে যেতিয়া গৰম পানী ল'ব অলৱেজ চেক উইথ ইয়ৰ এলবো এইডোখৰ ডুবাই চাব হাতেৰে ডুবাই চালে আমি একচুৱেল টেম্পাৰেচাৰটো গম নাপাওঁ কাৰণ বেবী স্কিনবিলাক বহুত কোমল বহুত ডেলিকেট থাকে চ' দেউতাকে সেইটো কথাও জনা নাছিলে আৰু মই নকৰোঁ মোৰো খাবি চ' সেইকাৰণে এইটো এলবো দি পেলাই ডুবাই চাব কিমান কুহুমীয়া গৰম হৈছে নাই হোৱা চ' সেইদিনা হাতেৰে চেক কৰা হ'ল চ' সেইকাৰণে তাৰ সেইটো গৰম লাগি পেলাই বেচেৰা এবাৰেই হ'ল আৰু ইমান দুখ লাগে সেইটো কথা ভাবিলে ফিল চ' চৰি দেহা তুমি ইমান কষ্ট পালা বাট এনিৱেজ আমি তাক ডক্টৰৰ ওচৰলৈ লৈ গৈছিলোঁ আৰু ডক্টৰে মোক দিছিলে হেপ্পী নেপ সেই হেপ্পী নেপ যিটো মলম সেইটো তাক 2-3 দিন লগোৱাৰ পিছত ভাল হৈ গ'ল আৰু ভগৱানৰ কৃপাত আৰু তাক কেতিয়াও হোৱা নাই ৰেছ চ' ৰেছ ক্ৰীম সেইটো আপোনালোকে ইউজ কৰিব পাৰে
হিমালয়া যিটো বেবী ৰাছ ক্ৰীম সেইটোও লগাইছিলোঁ ডাইপাৰ পিন্ধাওঁতে যিটো লগাবই লাগে চ' সিমানখিনি আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতেও মই এনেকুৱা টপিক লৈ পেলাই আহিম আপোনালোকৰ ওচৰলৈ